गिबियावनो आं सामारान नार्जारि इउटुब चेनेलनिफ्राय गासै नायगिरि बिथांमोनखौ अननाय सिबिनाय बावहरग्रोबाय। दिनैनि सावरायगोनानो जाहैबाय जोंनि बर' आइजोफोरनि माखासे बर' आइजोफोरनि गेजेराव गुबुन हारिजों थांनानै गोदाव सोराव जानायनि बागै। दा नोंथांमोना भिडिअखौ नायनानै मोजां मोनोब्ला लाइक एबा कमेन्ट शेयार खालाम, लोगोसे साबस्क्राइब खालामनो दाबाव, जाहाथे आं बिदिनो मोजां मोजां कमेन्टफोर आङो शेयार खालामबाय थानो हायो नोंथांमोननि अननायजोंनो। लोगोसे आं बेखौनो नोंथांमोननाव खावलायनाय थाबाय। गोजोन्थों। नोंथांमोना भिडिअखौ जोबजासिम नायलांबानो जाबाय। नुबायना बर' आइजोफोर, गुबुन हारिजों हाबा जायोबा माबायदि जायो? भिडिअखौ नायलांलाय, आं नोंसोरनि भिडिअखौ दिन्थिनि, नायलांबाय था। যে জনজাতি হোৱাৰ বাবে সঁচাই সৰ্বানন্দ সোণোৱালক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পতা নহল নেকি? এটা ফোন ৰেকৰ্ড অডিঅ'ই অসমৰ ভূমিপুত্ৰ জনজাতীয় লোকসকলক এই কথা ভাবিবলৈ বাধ্য কৰাইছে। এই ফোন ৰেকৰ্ডটোতনো কি কৈছে এই আপোনালোকক শুনাব খুজিছো। তোৰ চৰকাৰো নাই, তোৰ ৰেণ্ডিৰ ট্ৰাইবেলৰ চৰকাৰ নাই, তোৰ ট্ৰাইবেলৰ চৰকাৰ নাই, এতিয়া হিমন্তৰ চৰকাৰ। মনত ৰাখিবি তহঁতে। তুমি ইমান ডাঙৰ ডাঙৰ কথা যে মোৰ চৰকাৰ বুলি কৈছা যে তুমি। মোৰ চৰকাৰ, তোৰ কছাৰীৰ চৰকাৰ নাই, তোৰ মিৰিৰ চৰকাৰ নাই, মোৰ মানুহ আছে। হয় নেকি? এই কছাৰী, এই কেলা মিৰি, কেলা থুৱাবলৈ নাহে তোক থোৱা বোৱা জাতি নহয় তোক। চেলা হয় নেকি? তোৰ কেলা হিন্দু নেকি তোক? খ্ৰীষ্টিয়ান তোত কেলা, খ্ৰীষ্টান মৰা ডেড বডি পুত তোৰ জ্বলাবলৈ খৰি নাই, ইমানেই ফাল্টু জাতি তহঁত। কি ট্ৰাইবেল জাতটো কি ফাল্টু নেকি? ফাল্টু। হে? মিৰিটো আৰু ফাল্টু। মিৰিটো খৰি জ্বলাবলৈ খৰি নাই সিহঁতৰ। দেউৰী, সোণোৱাল, কছাৰী, মিৰি এইবোৰ কি ফাল্টু নেকি? মোৰ চৰকাৰ বুলি কৈছা যে তুমি। মোৰ চৰকাৰ, মোৰ চৰকাৰ, মোৰ চৰকাৰ, মোৰ চৰকাৰ। এটা ফোনত যদি মই বহুত ডাঙৰ কাম কৰিব পাৰোঁ, তোক কি কৰিব নোৱাৰিম মই? হয়, এই ফোন কলটো শুনাৰ পাছত অসমৰ জনজাতীয় লোকসকলৰ মাজত এটাই প্ৰশ্ন উদয় হৈছে। অসমৰ উচ্চবৰ্ণৰ লোকসকলে অসমৰ বিভিন্ন জনজাতীয় লোকসকলক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে নেকি? আচলতে এয়া এটা দম্পতীৰ মাজত হোৱা কথা বাৰ্তাৰ ফোন ৰেকৰ্ড। নিউজ ইণ্ডিয়া 24 আজিলৈকে কোনো ঘৰুৱা সংঘাতক লৈ এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। কিন্তু এটা জাতিক বা আন এটা জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰা বা অপমান কৰাৰ অধিকাৰ কোনে দিলে গুণীন্দ্ৰ নাৰায়ণ বৰাক? কাৰ আশীৰ্বাদৰ বলিয়ান হৈ অসমৰ ভূমিপুত্ৰসকলক অপমান কৰিবলৈ সাহস পালে গুণীন্দ্ৰ নাৰায়ণ নামৰ এই লম্পটজনে? এই জঘন্য ঘটনাটোৰ ভুক্তভোগী যুৱতীগৰাকীয়ে নিউজ ইণ্ডিয়া 24ৰ জ্যেষ্ঠ সাংবাদিক বিশ্বজিৎ দত্তক এক সাক্ষাৎকাৰত সমগ্ৰ ঘটনাটোৰ বিষয়ে কি ক'লে চাওঁ আহক। হেল্ল'। মনালিছা বাইদেউ হয়নে? হয় হয়। নমস্কাৰ, মই নিউজ ইণ্ডিয়া 24ৰ পৰা বিশ্বজিৎ দত্তই কৈছিলো। হয়, নমস্কাৰ। এইদিন অতিকে চৰ্চিত এটা বিষয়ৰ ওপৰত আপোনাৰ কিছু মতামত ল'ব বিচাৰিছো। হয়। আপোনাৰ পৰা জানিব বিচাৰিম আচলতে মূল কাহিনীটো কি আছিল? হয়, মানে মোৰ হাজবেণ্ডজনৰ লগত। হয় হয়, আমাৰ প্ৰথমতে আমাৰ ফেচবুক চিনাকি হয়। হয় ফেচবুকৰ পৰা 2019ত আমাৰ চিনাকি হয়। তাৰপিছত আমাৰ প্ৰথমতে বন্ধুত্বটো আছিলে। হয় তাৰপিছত আমাৰ ভাল পোৱা পুইটো হ'ল, আমি দুজন ভাল পালো। হয় তাৰপিছত তেওঁ নিজে ক'লে যে কৰ্ট মেৰেজটো কৰি ল'ম বুলি ক'লে 2019। হয় তেতিয়া মই প্ৰথমতে কৈছিলো মই কৰ্ট মেৰেজটো ইমান সোনকালে নকৰো, কাৰণ তোমালোকৰ ঘৰতো সকলো কথা মই জানি ল'ব লাগিব, হয় নজনাকে মই ইমানখিনি মই আগ নাবাৰো বুলি ক'লো। হয় তাৰপিছত তেওঁ মোক ক'লে যে তুমি মোৰ ওপৰত কি বিশ্বাস নাই নেকি? ছচিয়েল মিডিয়াত বাহিৰৰ ছোৱালীয়ে অসমত আহিছে, অসমৰ ছোৱালীও বাহিৰত বিয়া হৈছে, মানুহৰ বিশ্বাসটোৱে চবচে ডাঙৰ, সেই বুলি ক'লে। ত তেওঁৰ কথাত মই কৰ্ট মেৰেজটো 26 তাৰিখ 11 মাহ 2019ত মই কৰ্ট মেৰেজটো তিনচুকীয়া বিবাহ পঞ্জীয়নত, তিনচুকীয়া কৰ্টৰ বিবাহ পঞ্জীয়নত আমি কৰ্ট মেৰেজ কৰো। আৰু তেখেতৰ নামটো কি আছিল? তেখেতৰ নাম গুণীন্দ্ৰ নাৰায়ণ বৰা। গুণীন্দ্ৰ নাৰায়ণ। হয়। পেছাত তেখেত এজন চিকিৎসক, ফিলবাৰী মডেল হস্পিটেলৰ। আচ্ছা। হয়। তাৰপিছত আমি মন্দিৰতে বিবাহ পাশত আবদ্ধ হওঁ। হয়। কিমান চনত? 2019তে। আচ্ছা। হয়।
তাৰপিছত কৰ্ট মেৰেজটো কৰিলো। তেওঁ কৰ্মৰত আছিল ফিলবাৰী মডেল হস্পিটেলত। হয় তেওঁ ক'লে এতিয়া আমি মাটি আৰু ঘৰ মাটি কিনি লোৱা নাই, ঘৰো হোৱা নাই আমাৰ, মাটি এডোখৰ ইয়াতে লৈ পিনি ঘৰ চৰ হলে মানে আমি একেলগে থাকিম বুলি মোক কথাও দিলে। হয় ত তেওঁৰ কথা মতে মই মোৰ মা ঘৰত থাকিলো। হয় তেওঁৰ আৱাসগৃহলৈ মই যাওঁ, চৰকাৰী আৱাসগৃহলৈ, তাতে থাকো মাজে সময়ে। হয় তাৰপিছত তেওঁ আমি ডুমডুমা ৰুবলতো আমি দুইজনে পইচা মিলি পিনি মাটিও লৈছো। হয় তাৰপিছত তিনচুকীয়াতো আমি এডোখৰ মাটি লৈছো দুইজনৰ পইচাৰে। হয় তাৰপিছত ঘৰো বনাইছো, ঘৰটো এতিয়া কমপ্লিট হোৱা নাই আমাৰ হয় দুইজনৰ পইচাৰে। তাৰপিছত হয় ঘৰটো বনোৱা অজুহাতত মোৰ পৰা পইচা পাতি খোজে। অ কেতিয়াবা 1 লাখ, কেতিয়াবা 1.5 লাখ, কেতিয়াবা 12,000 সেনেকে পইচা পাতি ডিমাণ্ড কৰিব ধৰিলে হয় ঘৰ বনোৱা অজুহাতত। হয় যেতিয়াই মই পইচা দিবলৈ যেতিয়া অসমৰ্থ হওঁ, তেতিয়া মোৰ ওপৰত মানে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁ। অ তেতিয়া আগৰ পৰাই তেনেকে কৰিছিলে, 3-4 মাহ আগৰ পৰাই। কিন্তু মই ইজ্জতৰ কাৰণে মই কথাবিলাক মই কাকো উল্লেখ কৰা নাছিলো আৰু হয় বাহিৰত লিক কৰা নাছিলো। মনে মনে মই তেনেকে আছিলো আৰু। তেখেতৰ মানে প্ৰথমৰ পৰাই স্বভাৱটো মান কিছু অসুবিধা আছিল, মানে আপুনি নাই অসুবিধা পাই নাই আছিল। নাই ফাৰ্ষ্ট টাইমতো ঠিকেই আছিলে। হয় এতিয়া 2019তো ঠিকে আছিলে, হয় 2020তো ঠিকে আছে। 2020ৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা তেওঁ মোৰ ওপৰত পইচা পাতি ডিমাণ্ড কৰিব ধৰিলে আৰু হয় কৈছে তই আহিলে টি গাৰ্ডেন আনিব লাগিব উম আৰু পাটৰ গাড়ী আনিব লাগিব, উম পইচা তোৰ ঘৰৰ আধা সম্পত্তি তই লৈ আনিব লাগিব, সেনেকে মোক কৈছিলে। হয় হয় আপুনি মানে যেতিয়া আপোনাৰ বিয়া প্ৰস্তাৱটো তেতিয়া ৰাজহুৱাকে কৰাৰ কথা ক'লে, তেতিয়াৰ পৰাই তেখেতৰ কিছু মটিভটো মানে সলনি হয় হ'ল। হয় হয় উম মই তাক ক'লো। তাৰপিছত এই 14 মে তাৰিখে আমাৰ সামাজিক ভাৱে নিয়মটো কৰাৰ কথা আছিলে। আচ্ছা ত গাঁওবোৰ আমি যিটো এতিয়া কৰ্ট মেৰেজ হলেও মন্দিৰত বিয়া পাতিলেও আমি এতিয়া গাঁৱৰ ছোৱালী, হয় গাঁৱৰ এটা সামাজিক নিয়ম এটা আমাৰ থাকে। ত হয় সেইটো কলো, সামাজিক নিয়মটো কৰিলে তোমালোকৰ ঘৰৰ মানুহ আহিব লাগিব, আমাৰ ঘৰৰ মানুহ থাকিব বুলি ক'লো। হয় তাৰপিছত গাওঁবুঢ়াই তাৰ গৈ পিনি দিন তাৰিখ ই নিজে ঠিক কৰিছে 14 মেত হব বুলি। হয় কিন্তু কাৰণবশতঃ তেওঁৰ কৰোণা ভুলকে দি পালো মই চিগনেচাৰ নে কিবা চিলমোহৰ সেনেকাত ভুল হ'ল, মোক ADC ফোন কৰিছে সেই বুলি কলে। তেতিয়া মই কলো সেইকাৰণে চাৰ্টিফিকেটটো চাই পিনি দিব লাগে, তুমি কিয় তেনেকে কৰিছা বুলি কওঁতে তাৰ পিন্ধা চেন্দেলৰ পৰা মোক দলিয়াই দিছেগে। হয় তাৰ পিছত মই ক'লো কিয় তেনেকে পিন্ধা চেন্দেলৰ পৰা মোক দলিয়াই দিছা, সেনেকে হয় কৰিব নাপাই নহয়, পিন্ধা বস্তুৰ পৰা তেনেকে মাৰিব নাপায় বুলি কলো। সেই উম বুলি কওঁতে বিচনাৰ পৰা উঠি আহি মোৰ গোটেই গাত থু পেলাই দিছেগে। উম গোটেই গাত থু পেলাই দিছে, তাৰপিছত কৈছে তোৰ নিচিনা ট্ৰাইবেল জাত নিজ জাতৰ ছোৱালীক মই নাৰাখো, তই নহয় মৰিব লাগিব, নহয় আঁতৰিব লাগিব, সেই হয় বুলি কৈছেগে আৰু সম্পূৰ্ণ জাতিটোক আচলতে অপমান কৰা হৈছে ন? কৰিছে। তাৰ উম পিছত কৈছে এতিয়া হিমন্তৰ চৰকাৰ, আমাৰ আচ্ছা চৰকাৰ, তোৰ সৰ্বা চৰকাৰ নাই, কছাৰী ৰজা নাই, সেই বুলি কৈছেগে। যা কেচ কৰিলে কৰ, তোক মই 10 বছৰ চোচৰাম, সেই বুলি মোক ভয় ভাবুকি মানে ফোনতো দিছে আৰু তাত মুখেৰেও কৈছে তাৰমানে। হয় হয় তাৰপিছত মই ভাবিলো আজি ৰাতি থাকিলে এনেই তৰ্কাতৰ্কি হব, কাজিয়া হব, মই ঘৰলৈকে যাওঁগে বুলি মই দুৱাৰখন খুলি ললো। হয় খুলি পিনি যাব লওঁতে ই আগুচি ধৰি পিনি মোৰ চুলিত ধৰিছেগে আৰু দুৱাৰটো বন্ধ কৰিলে। চুলিত হয় ধৰি মোক পিছফালে টানি আনিলে, টানোতে মই পৰি গলোগে এক চাইডকে। পৰাৰ পিছত ই গোৰ মাৰিছে, মোৰ পেটত মাৰিছে, কঁকালত মাৰিছে। হয় হয় গোৰ মাৰি পিনি ই বিচনাৰ ওপৰত থকা পেটিৰ পৰা পিন্ধা পেটি যে উম বেলটো হয় আনি পিনি মোক একদম জুপুৰি মাৰিছে। কৈছে হয় তই পইচা দিব নোৱাৰ, টকা দিব নোৱাৰ, তই হয় মোৰ লগত আহিছ সেই বুলি কৈছেগে। হয় তেতিয়া মই একো নাই কোৱা, অকল মোৰ চকুতো আৰু মোবাইলটো কাঢ়ি ল'ব লৈছিলে মানে ভাঙি দিম বুলি মোবাইলটো যে। হয় তাৰপিছত মোবাইলটো আৰু চকুটোৱে মই এনেকে কৰি আছো আৰু। তাৰ হয় পিছত তোক মই আজি মাৰি পেলাম, কোনো চাবুত নোহোৱাকে তোক মই মাৰি পেলাম, এনেকে ওপৰি জুপৰিকে মোক মাৰিছে। তেতিয়া মই ইটো ৰুমত মই গুচি গলো, ইয়াত থাকিলে বেছিকে মাৰ খাম বুলি ইটো ৰুমত মই একো মাত মতা নাই। এতিয়া মাত মাতিলে আৰু বেছিকে মাৰিব বুলি মই ভয়তে একো মাত এটাও দিয়া নাই আৰু। হয় তাৰপিছত মই ইটো ৰুমত গুচি গলো, তাতো ই আহিছেগে, আহি পিনি মোক মাৰিছে। তই কালি উম মোক ডিভৰ্চ দিব লাগিব, নহলে তোক মই 2 টুকুৰা কৰিম বুলি কৈছে। তাৰ পিছত পুৰা মাৰিছে, তেতিয়া মই জোৰছে চিঞৰিব লওঁতে মোৰ মুখত
कपा दिसे नुबायना बर' आइजोफोर गुबुन हारिजों हाबा जायोबा माबायदि जायो दानथार जानो नागिरनाय बुथार जानो नागिरनाय गोदाव सोराव दाउ अमाफोर बायदि सैमाफोर बायदि सै सै लै लै बुथार जानो नागिरनाय होखार जानाय बुजानाय बेफोरबायदि जायो नामा मोजां आराम रायजोसो मोनजाहैनांगौ माथो गुबुन हारिजों मोजां रायजो मोनजायो थाखा गोनां फैसा गोनां मानसि खामानि मावनो मोना साननो रोंला उनाव मा जाहैगोन आङो हाबा जाहैबा बेयाव थाङोबा मा जाहैगोन बेखौथ' साननानै लानो रोंला थांबाय बास मोनबानो जाबाय खारफाबाय उनाव मा जागोन बेखौ जेबो मिथिला जानायनि उनावसो गोदाव सोराव गाबलाबायनोसै बुंलाबायनोसै नङा होमबा बिदिसो जाबाय बुजिथारला माथो बर' आइजोफ्रा खारफालांनायखौनो गारथारला माथो खालि निउस मिडियाफ्राव खालि बिदिल' नुसै बिदिजों बोरै जानांगौ जाखो बर' आइजोफ्रालाय फाग्लिसोफोरजोब्बाय नामा बेबायदि जानो बिगिनिसो मोनबाय बायदि मोनदों आङो गावखौनो गाव हमथानो हाला नामा गोसोफोरखौलाय जानला मानला गुबुन हारिजों खारफानानै गोदाव सोराव जानाय फासि होनो नागिरजालाबायनाय बुथार जानो नागिरलाबायनाय दानस' जालाबायनो नागिरनाय बेनो मोजां जाहैबाय गुबुन हारिखौ हाबा लानाया दा रंजानो ना गाबनो ना दुखु जानो ना मानो नोंसोरखौ नुनानै जोंलाय ना मदद खालामनो बादा होसेयावबो मानियाब्ला बुजायसेयावबो मानियाब्ला नोंसोरखौ रंजानांसिनसो जाहैबाय जों मानो होनब्ला नोंसोर बादा होनायाव मानियाब्ला बादा होनायखौ लायासैबा रंजानांगौसो जाहैबाय गाबथावाबो मिनिथावाबो जाहैबाय जोङो गेजेराव थानांगौ सिगौ जाहैबाय बेबायदि जानाङा मालाबाबो एसे बुजिदो ना बर' आइजोफोर मानो गुबुन हारिजों खारफालाबायनांगौ जाखो गुबुन हारिजों थाङोब्ला माबायदि जायो बेखौ मिथिखायो माथो गावनि हारि बायदि जाया एसे बुजिदो ना बुजिनो सानदो बुजिलायदो माने गावखौनो गावनि इयुननि लाइफ आरो थांना थानाय माखासे माबाखौ सानदो आं बेयाव थाङोब्ला मा जाहैगोन बिसोरबा आंखौ अनगोना अना जानला मानला हौवा जाबानो जाया एसे सानै हुसियै थांदो हाबा जादो मानो बेफोरबायदि गुबुन हारिजों थांनानै गोदाव सोराव जानांगौ जाखो मानो बुथार जालाबायनो नागिरनांगौ जाखो मानो जोग्लि जानांगौ बेलजों बुजालाबायनांगौ मानो दानस' जालाबायनो नागिर जाखो बिदिथ' जानाङाना एसे बुजिदो ना बर' आइजोफ्राबो एसे सानदो गावखौ गोसोआव हमथादो नोंसोरनो हारिखौ बासायग्रा नोंसोरनो हारिनि माखासे गाननाय जोमनायफोरजों नोंसोर हारिनि रैखाथि खालामग्रा नोंसोरनो बेरखांहोग्रा नोंसोरनो खोख्लैग्रा बिदिबा बोरै जानांगौ जाखो जोंनि बर' आइजोफ्रा एसे बुजिदो एसे सानदो एसे मोनथिनो नाजादो जाहाथे जोङो माबायदि जानांगौ माबायदि स्ट्रंआव थानांगौ बेखौ एसे सानदो दिनै नुवाखै अब्ला दिनै मा जानो हमदों बेफोरखौ एसे सानदो ना मानो बेफोरबायदि गुबुन हारिजों हाबा जानानै मानो आलाय सिलाय जानांगौ गोनां जाखो मानो गोदाव सोराव जानांगौ गोनां जाखो बेबायदिथ' जायाना एसे सानदो एसे बुजिदो जोंनि बर' आइजोफोर नोंसोरबो साननो रोङा नङा साननो रोङो साननो रोंनानैबो नोंसोर मानो बिदि मावो दुखु दाहा उन दाहा जागोन बेफोरखौथ' बुजिनो रोंला नङा होमबा एसे बुजिदो गावखौनो स्ट्रंआव लाखिदो गुबुन हारिया बजबनो बुरखायनो बमब्रायनो हायि बायदि एसे स्टेन्डार्ड एसे माबा गावखौनो लेभेलाव दिन्थिदो अब्लासो बेफोरबायदिजों जाया आं दिनै बेखौनो बुंबाय बुंनानै आं दोनबाय जाहाथे गेना गोरोन्थि जायोबा निमाहा हो गोजोन्थों जय बर'